মই বৰ্তমান উপস্থিত ঐতিহাসিক শিৱসাগৰ তলাতল ঘৰৰ সন্মুখত এইখন হৈছে পথাৰ। এইখন পথাৰতে মানুহে তলাতল ঘৰ চাবলৈ আহে আৰু তলাতল ঘৰ চাবলৈ আহি ইয়াত কিছুমান মানুহে পিকনিক খায়। পিকনিক খোৱাৰ পিছতো কিছুমান মানুহৰ কি হয়, ইয়াত পিকনিক খোৱাৰ পিছত ইয়াত জাবৰ জোথৰ লেতেৰা কৰি থৈ যায়। এডোখৰ ঐতিহাসিক কীৰ্তিচিহ্ন য'ত আছে, কীৰ্তিচিহ্ন থকা ঠাইডোখৰ চাফ চিকুণ কৰি ৰাখিব লাগে। মই কেমেৰা পাৰ্চন মনত দেখুৱাবলৈ অনুৰোধ কৰিম যে যি ঠাই আছে গোটেই ঠাইখিনি আপুনি দেখা পাব জাবৰ জোথৰ লেতেৰা হৈ আছে আৰু দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে গোটেই জাবৰ জোথৰ ইয়াত কোনোবাই জুই জ্বলাই খোৱা বোৱা কৰাৰ পিছত তেওঁলোকে কি কৰে, সেই জাবৰ জোথৰখিনি তেওঁলোকতে পেলাই থৈ গুচি যায়। আৰু দেখিবলৈ পোৱা গৈছে যে ইয়াত এটা অনুষ্ঠানো হ'ব। সেই অনুষ্ঠানটো কি অনুষ্ঠান হ'ব সেই বিষয়ে আমি গম পোৱা নাই, কিন্তু এই এটা অনুষ্ঠানৰ কথাটো বাদেই ইয়াত যিখিনি মানুহ ফুৰিবলৈ আহে, দূৰ দূৰণিৰ পৰা আহে, আমি সেইসকল মানুহক ইমান বেয়া বুলি ক'ব নিবিচাৰোঁ। কিন্তু কি হয়, সেইসকল মানুহৰ জানিব লাগে যে এই এখন ঐতিহাসিক শিৱসাগৰৰ এই ঐতিহাসিক কীৰ্তিচিহ্ন থকা ঠাইলৈ আহি মানুহে এই যি জাবৰ জোথৰ আছে সেই জাবৰ জোথৰ পেলাব নালাগে। আৰু দেখিবলৈ পোৱা যায় গোটেই ইয়াত যিমান খাবলৈ আহে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। ঐতিহাসিক শিৱসাগৰৰ ৰংঘৰ কাৰেংঘৰ অকল তলাতল ঘৰ বুলিয়ে নহয়, বহুত জেগাতো আছে। বহুত জেগাত মানুহবিলাকে খাবলৈ আহি, বনভোজ খাবলৈ আহি বা শিক্ষামূলক ভ্ৰমণত আহি তেওঁলোকে গোটেই তলাতল ঘৰ পৰিৱেশ হওক বা আন কীৰ্তিচিহ্নসমূহৰ পৰিৱেশটো তেওঁলোকে নষ্ট কৰিছে। মই কেমেৰা পাৰ্চন মনত দেখুৱাবলৈ অনুৰোধ জনাম যে এই সম্পূৰ্ণ দৃশ্যটো এইখিনি দেখুৱাইছে যে এওঁলোকে এই খোৱা বটলবিলাক এনেকৈ খাই এই খোৱা বটলবিলাক লেতেৰা চেতেৰা হৈ যোৱাৰ পিছত চিপছৰ বাকলি হওক বা আন কিবাই হওক ইয়াত এনেদৰে পেলাই থৈ গৈছে। সম্পূৰ্ণ দৃশ্য আপোনালোকে দেখুৱালোঁ। সেই দূৰ দূৰণিলৈকে দেখিবলৈ পোৱা গৈছে যে বগা সেউজীয়া যিখন পথাৰ, সেই সেউজীয়া পথাৰখন বগা পলিথিনে দেখা পোৱা গৈছে যে ইমান এখন ডাঙৰ পথাৰত যিসকল মানুহে বনভোজ খাবলৈ আহে দূৰ দূৰণিৰ পৰা ঐতিহাসিক শিৱসাগৰ এই তলাতল ঘৰ সন্মুখভাগলৈ বহুত মানুহ এতিয়া ভিতৰত চাবলৈও গৈছে। কিছুমানে দেখিবলৈ পোৱা গৈছে বহুত বাছো আছে, বহুত ট্ৰেভেলাৰ আছে। কিন্তু কি হয়, বহুত দূৰ দূৰণিলৈকে সেউজীয়া ঘাঁহনিখন দেখা পোৱা মতে সেউজীয়া ঘাঁহনিখন যেন বগা কৰি তুলিছে। সেই প্লাষ্টিক বটল হওক বা প্লাষ্টিকৰ চিপছেই হওক, সকলোখিনি বস্তুৱে বগা কৰি তুলিছে। সকলোখিনি দৃশ্য আপোনালোকক দেখুৱালে আপোনালোকক ইয়াৰ পৰা এটাই অনুৰোধ জনাম যে আপোনালোকে ঐতিহাসিক কীৰ্তিচিহ্নসমূহলৈ যাওক, কিন্তু তাত বনভোজ খাওক। তাত কোনো অসমৰ ৰাইজৰ কাৰো আপত্তি নাই, সেই অঞ্চলৰ সেই মানুহৰ কাৰো একো আপত্তি নাথাকিব। কিন্তু আপোনালোকে তাত গৈ লেতেৰা নকৰিব। এয়াই প্ৰাইম 24 আছামৰ পৰা এটা অনুৰোধ থাকিল। অসমবাসী ৰাইজেও সেইটো বিচাৰে। কেমেৰা পাৰ্চন মনৰ সৈতে মই পাৰ্চিষ্টাৰ মেডৰ ৰিপৰ্ট শিৱসাগৰ।